Good morning everyone. Monjuri's vlogor moi Monjuriye mor eta notun video loi apnalok hokoluke swagatam janalu. Akha koru apnalok hokole bhale gokole ase amiyo asu. Aru আজি ঘৰত মানে মিষ্টাৰ নাই লৰাও নাই সোৱালে গল পৰীক্ষা দিবলৈ আৰু মই যেহেতু মানে ৰান্ধিব নোৱাৰা অৱস্থা হৈছো জানে আমাৰ নিয়ম নীতিবোৰ কেনেকুৱা গতিকে মায়ে মানে সিদ্ধভাত হলেও মায়ে বনাই আছে কাৰণ নিয়ম নীতিৰ কথা আছে গতিকে মই ভাবিছো যে অলপমান মই দোকানৰ পৰা ঘূৰি আহো আৰু তাতে গৈ পেলা মই আপোনালোকক যদি ভিডিও পাৰো কৰি দেখুৱাম আৰু গতিকে চাই থাকক আৰু এইখিনিতে মোৰ যেসকলে মোক সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছো সঁচাকৈ সাবস্ক্ৰাইবৰ সংখ্যা বাঢ়িলে মনটো ভাল লাগে কিন্তু পিছদিনাখন বহুত দুখ লাগে কাৰণ কিছুমানে আনসাবস্ক্ৰাইব কৰি দিয়ে আৰু সাবস্ক্ৰাইবৰ সংখ্যাটো তললৈ নামি যায় গতিকে মোক যিসকলে সাবস্ক্ৰাইব কৰিছে মই তেওঁলোকক মোৰ মনৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যাচিছো আৰু এতিয়া ভিডিওটো আৰম্ভ কৰিছো আহি পালো দোকানলৈ আৰু চলিৰ কাৰণে মই এটা চিকেন ৰোল বনাব দিলো আৰু এইখিনি লৈ যাম এতিয়া ঘৰলৈ আৰু তেওঁলোকে কিচেনৰ ভিতৰত দুখন ৰুটি এনেদৰে আধা পুৰাকে ৰাখিছে পিছত বাটাৰ দি নহলে ৰিফাইন তেলে দি ভাজি পেলাই মছলা দিব চিকেনৰ মছলা আৰু ইয়া চিকেনৰ মছলা ৰেডি কৰিছে আৰু কি দিছা ব্লেক পেপাৰ আৰু সয়া সস আজিনামোটো কি মটৰ আজিনামোটো দেখাই দিয়াচোন চাওঁ আৰু সস সয়া সস চিলি সস টমেটো সস নিমখ আজি বহু দিনৰ মূৰত ছাৰৰ অফিচ ৰুমলৈ আহিলো অলপ সময় বহিলো মই মানে আগতে আহিছিলো এতিয়া মানে কি সময়বিলাক মিলাব নোৱাৰো মাৰো এটাৰ পিছত এটা বেমাৰ হৈয়ে থাকে গতিকে ঘৰৰ পৰা তেনেকৈ ওলাব পৰা নাযায় আজি আহিছো বহু দিনৰ মূৰত আৰু ৰুমটো মানে বহু দিনৰ মূৰত আজি দেখিলো আৰু ধুনীয়া এখন ইয়াতে খিৰিকী আছে ইয়াতে দেখিবলৈ পোৱা যায় ধুনীয়া ভিউ এতিয়া মানে 2টা বাজি গ'ল বহুত ভোক লাগিছে ঘৰৰ পৰা আকৌ খাই নাহিলো আৰু মা মানে বনাই আছিলে তেতিয়া বুঢ়া মানুহ বেয়াও লাগে আৰু মই এনে গাপা ধুই ৰাতিপুৱা ৰুটি খাওঁ কিন্তু আজি মানে খোৱা নহ'ল বহুত ভোক লাগিছে এতিয়া অলপমান ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিলো মই আচলতে তেনেকৈ নাখাওঁ বাহিৰত ঘৰৰ ভাতকেইটাই মানে সুদা ভাত হ'লেও ঘৰকেইটাই খাই ভাল পাওঁ এতিয়া মানে ভোকত থাকিব পৰা নাই মানে ভেজ পোলাও হেৰি দিলো মানে অৰ্ডাৰ দিছো অলপমান খাই লওঁ এয়া ভেজ পোলাও লৈছো খাবলৈ মানে ভোকত থাকিব পৰা নাই গতিকে এইখিনি খাই লওঁ আজি মই ওপৰৰ পৰা হোটেলখনৰ ৰিসেপশ্যনৰ ভিউ এটা দেখুৱাই দিছো আপোনালোকক আৰু এইখিনিতে মই যোৱাকালিৰ এটা ভিডিও আগবঢ়াই দিছো আপোনালোকক আৰু কাৰোবাৰ নহয় কাৰোবাৰ সহায় হ'ব বুলিয়ে আগবঢ়াইছো আৰু এয়া কাপোৰবোৰ মই বেলেগ বেলেগ কাপোৰৰ পৰা বেলেগ কিছুমান কাপোৰ গঢ়ি তুলিছিলো আৰু কিছুমান কাপোৰত অলপ নতুনত্ব দিছিলো চিলাই কৰি পেলাই গতিকে হেয়া আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলো প্ৰথমতে দেখুৱাই লৈছো এইটো এপ্ৰন এটা বনাইছিলো এইটো এটা লং পেন্টৰ পৰা কাটি পেলাই এনেদৰে মই এটা এপ্ৰন বনাই ললো কাপোৰটো ডাট কাৰণে ভাল হয় ঠাণ্ডা দিনত পিন্ধিবলৈ ভাল হয় আৰু ইয়াৰ শৰ্টকে বনালো এপ্ৰনটো অলপমান মোৰ কিবা লাগি আছিল লেটৰা হৈছে আজি ইউজ কৰিছিলো সেইকাৰণে তেনেকৈ থাকি আৰু এটা বনাইছিলো মই এইটো 3/4 পেন্ট এটা আছিলে তলত মানে কুচি কৰি দি দিলো কাপোৰ উলাই পেলাই
দুটা গ'ল এপ্ৰন তাৰপিছতে এইটো এটা ছোৱালীৰ ৰেডিমেড ফ্ৰক আছিলে দীঘল ফ্ৰক আছিলে আৰু তাই ক'লে যে মই এইটো অলপ শৰ্ট কৰি দিয়া শৰ্ট কৰি দি পেলাই তলৰ যিখিনি কাপোৰ আছে কে কাটি দিলো আৰু তলত মানে পাৰীটো লগোৱা আছিল তাৰপিছত তলৰ পৰা মই পাৰীটো কাটি ললো আৰু কাটি লৈ পেলাই হাতত লগাই এনেদৰে হাতটো অলপ ডিজাইন কৰি দিলো হাতখন এনেদৰে মই ডিজাইন কৰি দিলো আৰু ফ্ৰকটো অলপমান শৰ্ট কৰি দিলো আৰু এইটো এটা মোৰ চুৰিদাৰ আছিল চুৰিদাৰটো মানে টাইক টপ বনাই দিলো আধাতে কাটি দিলো টপ ডিজাইনত কৰি দিলো আধাতে কাটি পেলাই তলৰ যিখিনি কাপোৰ আছিল এই কাপোৰখিনি মই হাতখনত লগাই দিলো এনেদৰে ডিজাইন কৰি দিলো আৰু এইটো পাৰীটো তলত লগোৱা আছিল এই পাৰীটো এনেদৰে হাতত লগাই দিলো ডিজাইন কৰি এনেদৰে হাতখন কৰি দিলো এইটো আৰু এইটো চুৰিদাৰ মানে কাপোৰটো ইমান ধুনিয়া আছিলে বেলেগে গিফট কৰিছিলে তাইক মানে বেছি দিন পিন্ধিবই নাপালে আৰু টান হৈ গ'ল টান হোৱাৰ কাৰণে মই কি কৰিলো তাইৰ চুন্নি এখন আছিলে চুৰিদাৰযোৰৰ চুন্নিটোত মানে এইটো কাপোৰ লগোৱা আছিল আৰু চুন্নিখনৰ পৰা কাপোৰটো উলাই পেলাই মই এনেদৰে সাইডত সিলাই কৰি দিলো এইটো আৰু তাৰ পিছত মানে বডিটো অলপ ডাঙৰ হৈ গ'ল আৰু পিন্ধিব পৰা হৈ গ'ল কাৰণ এতিয়া দেখিছো মানে কিছুমান চুৰিদাৰৰ এনেদৰে ডিজাইন কৰি দিয়ে দেখা পাওঁ প্ৰায়ে দেখে এনেদৰে কৰি দিলো আৰু এতিয়া পিন্ধিব পৰা হৈ গৈছে আৰু ইখন আছিল মোৰ এখন শাৰী এই শাৰীখন মানে তাইক এটা স্কাৰ্ট বনাই দিলো ডাঙৰকে তাৰপিছত আৰু এটা বস্তু দেখাই আছো মই এখন মোৰ চাদৰ আছিলে এখন আৰু চাদৰখন মই তাইক মই স্কাৰ্ট বনাই দিলো এইটো কাপোৰ আনি পেলাই এনেদৰে লগাই দিলো অৰেঞ্জ কালাৰ কাপোৰ দৰে কাপোৰটো লগাই দিলো আৰু এইটো আৰু এই কাপোৰটো মোৰ এখন শাৰী আছিলে শাৰীখন বহুত দিনৰ পৰা এনে আছিল পৰি আছিল মই নিপিন্ধো শাৰীখন সেইকাৰণে তাইক মই স্কাৰ্ট বনাই দিছিলো এইটো মই এনেকে লটকন লগাই দিছিলো আৰু এইটো কঁকালত বান্ধিবৰ কাৰণে ফিটাডাল বনাই দিছিলো আৰু এইটো স্কাৰ্ট এনেকুৱা হয় এয়া বনাইছিলো মই এটা লং পেন্টৰ পৰা কাপোৰটো বহুত ধুনিয়া হৈ আছিল সেইকাৰণে মই বনালো কিন্তু মই ভালদৰে ফিনিশিং মাৰিব নোৱাৰিলো কাৰণ মোৰ কঁকালৰ বিষ বহুত বেছিকে হৈ গ'ল পিছলৈ গতিকে মই এই সিলাইবোৰ ভালদৰে মাৰিব নোৱাৰিলো আৰু তলত এনেদৰে কুচি দিছো পিন্ধিলে বহুত ধুনিয়া লাগে দিছিলো মোৰ ডিজাইনটো এনেকুৱা হৈছে কঁকালৰ ফালে মানে বহুত ডাঙৰকে চিলোৱা হৈছে আৰু গোটেইখিনি বস্তু আসলতে মই নিজ হাতেৰে মেচিনত সিলাই কৰি দিছিলো যেতিয়া মোৰ কঁকালৰ বিষ নাছিলে কিন্তু এতিয়া কঁকালৰ বিষৰ কাৰণে মই আপোনালোকক সিলাই কৰি দেখাব নোৱাৰো গোটেইখিনি মই নিজ হাতেৰে সিলাই কৰি দিছিলো আৰু আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিম আপোনালোকে ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি ভাল পালে লাইক এটা কৰি দিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশন পাই থাকে আৰু পুনৰ আহিম নতুন এটা ভিডিও লৈ আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ কাৰণে
বহুত বহুত ধন্যবাদ থাকিল আজিলৈ গুড নাইট এণ্ড থেংক ইউ